নমস্কাৰ মই শ্ৰী পলক ৰাজবংশী ছাত্ৰ ছাত্ৰীসকল আজি মই টিউশ্যন হ'বৰ এই ভিডিঅ'টিত আমাৰ কি লৈছোঁ তোমালোকৰ কাৰণে দশম শ্ৰেণীকে লৈছোঁ তোমালোকৰ মই ত্ৰিকোণমিতিৰ পৰিচয় তোমালোকৰ সাধাৰণ গণিতৰ জেনেৰেল মেথমেটিক্সৰ তোমালোকৰ চেপ্টাৰ নম্বৰ 8 চেপ্টাৰ নম্বৰ 8 কি আছিল যে ত্ৰিকোণমিতিৰ কিছু পৰিচয় ইয়াৰ আগতে মই এই ত্ৰিকোণমিতিৰ পৰিচয়ৰ বিষয়ে পৰিচয়ৰ লগত জড়িত মই 4টা ভিডিঅ' দি দিছোঁ এতিয়া তোমালোকৰ আজি ভিডিঅ'ৰ নম্বৰ কেইটা কিমান হ'ব পাৰ্ট নম্বৰ এই চেপ্টাৰটো পাৰ্ট নম্বৰ 5 তাৰে মই কিছুমান তোমালোকক গণিত কৰি দিম কিছুমান গণিত তোমালোকৰ ৰৈ গৈছিল আজি মই কিছুমান ইয়াতে লৈ আহিছোঁ কেইটামান গণিত দেখি আছে তোমালোকৰ কুৱেশ্যন নম্বৰ এক্সাৰচাইজ 8.4 এক্সাৰচাইজ 8.4 তোমালোকৰ আজি মই লৈছোঁ 5ৰ 8 নম্বৰটো 5ৰ মই কেইটামান গণিত কৰিছিলোঁ আগতে 4টামান গণিত কৰি দিছিলোঁ আজি মই লৈছোঁ 8 নম্বৰ গণিতটোতে মই দিছোঁ যে 8 নম্বৰ গণিত তোমালোকৰ কি আছে sin a plus cosec a whole square plus cos a plus sec a whole square equal to আমি কি বুলি প্ৰুফ কৰিব লাগে 7 plus tan square a plus cot square a এটা আমি কি কৰিব লাগে প্ৰুফ কৰিব লাগে এতিয়া আমি কি কৰিব লাগিব আমি লেফট হ্যান্ড সাইডটো লওঁ লেফট হ্যান্ড সাইডটো ললে কি পাম আমি লেফট হ্যান্ড সাইডত কি আছে আমাৰ লেফট হ্যান্ড সাইডত কি আছে যে sin a plus cosec a whole square plus cos a plus sec a whole square এতিয়া আমি কি হ'ব কি উত্তৰ পৰি আছে a plus b whole square a plus b উত্তৰত ভাঙিলে কি হ'ব যে sin square a plus cosec square a square plus b square plus 2ab 2a b মানে কি আছে cosec a plus এটো কি তো কৈছে a plus b whole square কি হ'ব cos square a plus sec square a square plus b square plus 2ab 2a মানে কি আনব cos a b মানে কি আনব sec a এটা তোমালোকে চাবা ইয়াতে কথা লক্ষ্য কৰিলে কি গম পাবা যে sin square a plus cos square a sin square a cos square a লগ লাগি পেলাই তোমালোকৰ কি হ'ব ইয়াতে 1 হবা তোমালোকে এক লগ কৰি লিখিব পাৰা এক লগ কৰি লিখিলে কথা নাই যে sin square a plus cos square a লিখিলে তোমালোকে জ্ঞান পাবা 1 পাবা তুমি এক লগ কৰি লিখিব পাৰা এইবাৰ তোমালোকে ইয়াতে লক্ষ্য কৰিলে কি গম পাবা যে 2 আছে নহয় 2 তো 2 লিখা sin a আৰু cos a কোন কৰিলে কি হ'ব 1 হয় তোমালোকে কি এনেকা এটা লিখি লব পাৰা যে sin a into cos a মানে কি হ'ব কি হয় 1 বাই কি লিখিব আৰু sin a লিখিব পাৰো প্লাস মই এইটো লিখিছো এইবাৰ 2 cos মানে কি cos লিখিলো cos লিখিলো sec মানে কি লিখিব পাৰো আমি 1 বাই cos লিখিব পাৰো sec মানে 1 বাই cos লিখিব পাৰো হল এতিয়া আমাৰ থাকি গল কিমান যে cosec square a cosec square মানে কি লিখিব পাৰো আমি 1 plus cosec square তো কি 1 plus cot square a আৰু আমাৰ আছে কি sec square আমি কি লিখিব পাৰো আমি 1 plus tan square a লিখিব পাৰো এটা তোমালোকে চোৱা ইয়াতে কি হল sin a cos a কেনসেল হৈ গলে কি থাকিল ইয়াতে 1 এটা কি থাকিব 1 plus 2 গুণ 2 plus 2 গুণ 2 এটা কি হল কিমান 1 plus 1 দিয়া বাকি আমাৰ লিখা হ'ব আমাৰ থাকি গল কিমান এতিয়া আছে আমাৰ কিমান cot square a আৰু tan square a আমি tan square টা লিখিলো যে কি হল tan square a plus cot square a এতিয়া তোমালোকে চাই কি হল প্লাস করলে কি পাম 3 5 6 7 প্লাস করলে 7 পালো 7 কি দেখিল tan square a plus cot square a ইকুয়াল তোমাৰ কি হল তোমালোকে নিশ্চয় গম পাই যায় দেখিছা right hand side to পাই গলো কি হ'ব আমাৰ right hand side to কি হল proof হল right hand side হৈ গল এটো তোমালোকে স্ক্রিনশট মাৰিলো স্ক্রিনশট মাৰিবা তোমালোকে মই টুকি ৰাখিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কোৱেশ্চন নম্বৰ 6 এতিয়া তোমালোকৰ কথা হল কি আগতে তোমালোকৰ এই কোৱেশ্চন নম্বৰ 6 তো যেটা গণিত তোমালোকৰ এইবাৰ পাঠ্যক্ৰম নতুনকৈ সংযোজন কৰিছে আগতে তোমালোকৰ 2019 লৈ কি আছিল যে কোৱেশ্চন নম্বৰ 5 তো তোমালোকৰ এই এক্সাৰসাইজ 8.4 তো শেষ হৈছিল এতিয়া তোমালোকৰ 8.4 তোমালোকৰ কোৱেশ্চন নম্বৰ 6 ত যি পাঁচটা ম্যাথছ আছে এই পাঁচটা ম্যাথছ তোমালোকৰ নতুনকৈ কি কৰিছে ইয়াতে পাঠ্যক্ৰমত সংযোজন কৰিছে
গতিকে সেইকাৰণে মই আজি এই ভিডিঅ'টো লৈছোঁ তোমালোকক এইকেইটা গণিত কৰাৰ কাৰণে গণিত কৰি দিয়া সলিউশ্যন কৰি দিয়াৰ কাৰণে আমি এতিয়া ষ্টাৰ্ট কৰোঁ যে কি আছে 6 নম্বৰ 6 ৰ 1 ত কি দিয়া আছে লেফট হেণ্ড সাইডত দিয়া 10 to the power 4 থিটা প্লাস 10 স্কয়ার থিটা ইকুয়াল টু sec কি প্ৰুফ কৰিব লাগে sec to the power 4 থিটা মাইনাস sec স্কয়ার থিটা আমি লেফট হেণ্ড সাইডটো লিখো লেফট হেণ্ড সাইডটো কি আছে যে লেফট হেণ্ড সাইডত আমাৰ আছে কি যে 10 to the power 4 থিটা প্লাস 10 স্কয়ার থিটা এনেকুৱা আছে হয় আমি রাইট হ্যান্ড সাইডটো sec to the power 4 মাইনাস sec স্কয়ার থিটা বুলি প্ৰুফ কৰিব লাগে এতিয়া 10 to the power 4 মানে আমি লিখিব পাৰো কি 10 স্কয়ার থিটা হোল স্কয়ার দেখিব 2 2 যা 4 এইটো 10 স্কয়ার আমি 10 স্কয়ার থিটা মানে আমি কি লিখিব পাৰো 10 স্কয়ার থিটা মানে আমি লিখিম কি যে sec স্কয়ার থিটা মাইনাস 1 লিখা এটা ফর্মুলা আমার ফর্মুলাটো কি আছিল যে এনেকুৱা আছিল ফর্মুলাটো 1 প্লাস 10 স্কয়ার থিটা ইজ ইকুয়াল টু sec স্কয়ার থিটা গতিকে 10 লাগে না আমাক 1 থাকিব লাগিব কি হ'ব sec স্কয়ার মাইনাস 10 1 হ'ব গতিকে ঠিক তেনেকৈ আমি এটো কি কৰিম 10 স্কয়ার আছে আমি কি লিখিম ইয়াতে এনেকৈ লিখিব পাৰো আমি sec স্কয়ার থিটা মাইনাস 1 10 স্কয়ার এটো তাৰ পৰা হ'ল হোল স্কয়ার হোল স্কয়ার to plus sec স্কয়ার থিটা minus 1 এটো যে আমি তাতে লিখিছো ইয়াতে এতিয়া কি এটো কি ফর্মুলা কৰি আছে a minus b বুলি হ'ব a minus b হোল স্কয়ার কি হ'ব a স্কয়ার কি হ'ব sec স্কয়ার থিটা হোল স্কয়ার plus b স্কয়ার মানে 1 plus 2ab 2 sec স্কয়ার থিটা into 1 ab plus এইখিনি আছে এবাৰ sec স্কয়ার থিটা minus 1 তোমালোকে চোৱা plus 1 minus 1 কেনসেল হৈ গল ইয়াতে হৈ পেলাই থাকি গল কিমান এটো কি হ'ব এবাৰ sec 2 2 যা 4 থিটা 4 থিটা সরি ইয়াতে তোমালোক মাইনাস হ'ব লাগিছিল a minus b আছে নহয় তে মাইনাস হ'ব লাগিছিল সরি দেই এটো a minus b সূত্র আছে তোমালোক কি হ'ব মাইনাস হ'ব a স্কয়ার plus b স্কয়ার minus 2ab গতিকে কি হল তোমালোক চোৱা এতিয়া কি আছে এতিয়াতে 2 1 যা 2 হল 2 1 গুণ 2 এটা sec স্কয়ার থিটা কি আছে দুটা আছে মাইনাস এটা আছে প্লাস হৈ আমাৰ ইয়াৰ পৰা কি পাম আমি sec স্কয়ার থিটা তো তোমালোকে পাইছে যেটো হৈ গলা sec স্কয়ার sec to the power 4 থিটা sec to the power 4 থিটা minus sec স্কয়ার থিটা রাইট হ্যান্ড সাইড তো পাই গলে কি হ'ব রাইট হ্যান্ড সাইড তোমাৰ কি হ'ব তো 2 হ'ব তোমালোকে স্ক্রিনশট মাৰি ৰাখিবা এতিয়া আমি হ'ব question number 6 or 4 number to যে 4 number to আমাক কি দিছে cot theta plus tan theta is equal to sec theta into cosec theta বুলি আমি কি কৰিব লাগে proof কৰিব লাগে চাবা আমি কি কৰিম লেফট হ্যান্ড সাইডটো লিখিছো cot theta plus tan theta হল আমি cot theta মানে কি লিখিব cot তো কি হয় cot মানে লিখিব আমি cos theta by sin theta লিখিব পাৰো প্লাস 10 মানে কি লিখিব আমি sin theta by cos theta এতিয়া তোমালোকে চোৱা আমি এলসিএম লও sin theta cos theta এলসিএম কি লখগিয়া হ'ব sin theta cos theta into cos theta sin cancel থাকি গল cos এর cos into গলে কি হ'ব cos স্কয়ার theta plus cos cancel থাকি গল sin into sin করলে কি হ'ব sin স্কয়ার থিটা এতিয়া কি হল এইটো sin স্কয়ার থিটা plus cos স্কয়ার থিটা বা cos স্কয়ার থিটা plus sin স্কয়ার থিটা মানে একে কি হ'ব ইয়াৰ आंसरটো কি হ'ব 1 ডিভাইডেড বাই কি হ'ব থাকি গল ইয়াতে sin থিটা into cos থিটা এটা ইনটু আছে নহয় 1 by sin মানে কিমান 1 by sin মানে হল cosec থিটা 1 by cos মানে কিমান sec থিটা গতিকে ইয়াতে sec তো পিছত আগত আছে cosec তো পিছত আছে ইয়াতে আমি cosec আগত বলো sec তো কি বলো আগত আছে cosec তুমি আগত বলো sec তো পিছত দেখো কথা ইনটু বললে হে 5 into 4 মানে জি 4 into 5 বলো হে একে গতিকে তো আমাৰ রাইট হ্যান্ড সাইড তো কি হল আমাৰ রাইট হ্যান্ড সাইড তো প্রুফ হৈ গল তো রাইট হ্যান্ড সাইড ওকে তোমালোকে স্ক্রিনশট মাৰি ৰাখিবা তোমালোকে টুকি ৰাখিবা তোমালোকে এটা কথা কৈছো যে তোমালোকে যোনে আমাৰ ভিডিও বিলাক চাই আছে তোমালোকে যদি ভিডিও বিলাক চাই সঁচাকৈ ভাল পাইছা তোমালোকে আমাৰ ভিডিও বিলাক লাইক কৰিবা আৰু
যোনে সাবস্ক্রাইব কৰা না যোনে প্ৰথমবাৰৰ বাবে আমি ভিডিঅ'বিলাক উপভোগ কৰিছে চাইছা তোমালোকে অধিক সাবস্ক্ৰাইব কৰিলা আজি সাবস্ক্ৰাইব কৰিলা আৰু তোমালোকৰ লগ বন্ধুবিলাকৰ মাজত আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰা আৰু তেওঁলোকক সাবস্ক্ৰাইব কৰিবলৈ কোৱা এতিয়া আমি কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কোৱা আছে কোৱেশ্চন নম্বৰ 5 ত কৈছে 1/1 plus sin theta plus 1/1 minus sin theta is equal to 2 sec square theta. কিন্তু তোমালোকৰ এইটো কিতাপত ভুল আছে গইটো তোমালোকৰ আছে কি 2 sec theta বুলি আছে স্কয়াৰটো না অকল 2 sec theta গইটো ভুল আছে এইটো মই কৰি চাইছো চাইবলৈ মই শুদ্ধ কৰি লৈছো তোমালোকৰটো কিতাপত শুদ্ধ কৰিলে স্কয়াৰ কৰি থকা কিতাপত তোমালোকৰ কিতাপত স্কয়াৰ কৰি থৈ দিবা গতিকে এটা কি আছে লেফট হ্যান্ড সাইডটো আমি লিখি লৈছো লেফট হ্যান্ড সাইডটো কি আছে লিখিছো লেফট হ্যান্ড সাইডটো আছে কি আমাৰ 1/1 plus sin theta plus 1/1 minus sin theta এতিয়া চাবা আমি এলসিএম লম 1 plus sin theta 1 minus sin theta এলসিএম কি হ'ব লখগে হ'ব 1 plus sin whole into 1 minus sin এইটোৰে এইটো হন করলে 1 plus sin theta 1 plus sin theta কেনসেল থাকি গল গান 1 minus sin 1 minus sin এর 1 ইনটু করলে কি হবে 1 minus sin theta plus তো প্লাস দিয়া এইটোরে এই কথাটো হন করলে কি হবে এইটো কেনসেল থাকি গল 1 plus sin 1 plus sin এর 1 ইনটু করলে কি হবে 1 plus sin theta হল এতিয়া প্লাস মাইনাস sin theta প্লাস sin theta কেনসেল থাকি গল কি মান ইয়াতে একে একে 2 এটো লগে লক্ষ্য করলে কি গম পাবা এটো কি আছে 1 plus sin theta 1 minus sin theta কি উত্তর করেছে a plus b whole into a minus b দেখি হবে এটো a square minus b square a square কি হবে আমার 1 square মানে 1 এ হয় minus b square b মানে কি হবে sin theta sin square theta গতিকে আমি কি লিখিব পাৰো 2 তো 2 লিখিলো 1 minus sin square theta নে কি হ'ব cos square theta তোমালোকে সূত্র পাইছা যে sin square প্রথমটো দিছিলো মই তোমালোক 1 plus sin square theta plus cos square theta is equal to কি হয় 1 যদি আমি কি কৰো sin square theta লৈ যাই দিব 1 minus sin square theta আর 1 minus sin square theta থাকিব কিমান cos square theta থাকিব গতিকে আমি কি লিখিম ইয়াতে cos square theta গতিকে কি হ'ব তো 2 উপর 2 তো আছে 2 তো 2 লিখি পেলাই এটা 1 by cos square theta থাকি গল 1 by cos square theta মানে কিমান হয় মই লিখি দিছো ইয়াত নাই তো কি আছে 1 by 2 তো আমি ইয়াত লিখিলো cos square theta স্কেলটো লিখাই ৰাখিছো যে 2 তো 2 থাকিল একে হ'ব 2 1 গুণ 2 টো হ'ব 1 by cos square theta মানে কি হ'ব sec square theta equal to right hand side তো তোমালোকে ভুল বুলি গম পালা নহয় তো কিতাপত তোমালোকে কি আছে অকল 2 sec theta বুলি আছে 2 sec theta নহয় 2 sec square theta হয় তো তোমালোকে এটা শুদ্ধ থবা তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি ৰাখিবা হল এতিয়া তোমালোকৰ আজি ভিডিওটো এই ত্ৰিকোণমিতিৰ পৰিচয় পাৰ্ট নম্বৰ 4 তোমালোকৰ কিতাপৰ 8 নম্বৰ চেপ্টাৰৰ আমাৰ এই ভিডিওৰ পাৰ্ট নম্বৰ 5 টো 4 ইয়াৰ আগতে 4 টো দিয়া হৈছিল 4 টো তোমালোকে গটাবিলাক চাবা আমাৰ ভিডিওটো যোনে আজি প্ৰথমবাৰৰ পৰা চাইছা আমাৰ এই ভিডিওটো ডেসক্ৰিপচনত আমাৰ আগৰ ভিডিওৰ এটা লিংক বিলাক দি দিম তোমালোকে চাই লবা যোনে ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা আৰু যোনে সাবস্ক্ৰাইব কৰা নাই তেলে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ লগ বন্ধুৰ মাজত যিমান পাৰা সিমান শেয়াৰ কৰিবা ধন্যবাদ।